হেল্ল' গাইজ এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল ৰাজ ব্লগছ আৰু আজি মই ক'ত আছোঁ জানেনে আপোনালোকে চাওক 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 চাৰিওফালে চাহ বাগান আৰু চাহ বাগান ত' হেল্ল' গাইজ এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল ৰাজ ব্লগছ ত' বাগানৰ মাজৰ পৰা আজি ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ মানে আজি আমি আহিছোঁ হেৰিয়ত মৰিয়নি আমাৰ যোৰহাটৰ মৰিয়নিত হেৰি এই নাগাজাংকাত মানে কিবা নাগাজাংকা নামটো কিন্তু সেনেকৈ ক'বলৈ কিবা খেলি মেলি হৈ যায় অ'কে ত' আমি নাগাজাংকাত আহিছোঁ চাওক মানুহৰ এঘৰত আছোঁ আমি এতিয়া আৰু মানুহৰ ঘৰতে চাহ বাগান আমাৰ যোৰহাট যিটো কাৰণে বিখ্যাত সেই বস্তুৱে ইয়াত আছে চাওক ইয়াক চাওক চাহ বাগান এইখন এখন চাহ বাগান চাওক না আপোনালোকক ক'ত লৈ আহিছোঁ মই চাহ বাগান দেখাই আছোঁ এই তামাম হ'ব আজি ভিডিঅ'টোতো এণ্ডলৈকে চাই থাকক এই ভিডিঅ'টো অকণমানো স্কিপ নকৰাকৈ তো আপোনালোকক গোটেই চাহ বাগানখন মই আপোনালোকক ভালকৈ এক্সপ্ল'ৰ কৰাই দিম তো চাই যাওক তো এই চাওক এইকেইদিন মানে একদম ধুনীয়া ধুনীয়া জেগাবিলাক ভিজিট কৰি আছোঁ তো সেইবিলাক চাওক কেনেকুৱা একদম জেগা সেইবিলাক তামাম জেগা মানে কিনোৱেতো বোলক চাহ বাগানত আপোনালোকক দেখাম তো চাহ বাগানলৈ আহি গ'লোঁ চাওক দিছ ইজ ৰিয়েল নেচাৰ তো মানে তামাম লাগিছে তাৰ চাহখিনি আপোনালোকক চাহৰ গছখিনি একদম তামাম আপোনালোকক ধুনীয়াকৈ দেখাই দিম তো এইবিলাক চাওক গছবিলাক এতিয়া মানে হোৱা নাই কেঁচা হৈ আছে এইটো পাতেই আপোনালোকে খাব আৰু কেইদিনমানৰ পিছত এইটো পাত ডাঙৰ হৈ পেলাই এইটো ফেক্টৰীত কিবা কিবি এইবিলাক মানে হৈ পেলি তো গাইজ চাওক না কি তামাম পৰিৱেশ মানে তামাম আৰু গাইজ এই একদম কেনেকুৱা মানে এই গছজোপা পৰি আছে এই তাত চাওক আৰু এই পৰিৱেশটো মানে একদম মানে সঁচাই কৈছোঁ একদম মনোমোহা পৰিৱেশ আৰু চাওক আৰু এই গৰু পোৱালিটোলৈ চাওক গাইজ তো গাইজ এই গছজোপা চাওকচোন এজোপা সাঁচি গছ নে কি গছ আপোনালোকে ক'বচোন কমেণ্টত আৰু মোৰ কমেণ্ট বক্সটো বন্ধ হৈ আছে তাইতো ক'ব আৰু ইয়াত চাওক না কেনেকুৱা মানে ধুনীয়া এই বাগিচাখন আৰু আপোনালোকে আহিব ইয়ালৈ ধুনীয়াকৈ এইবিলাক চাবলৈ আমাৰ যোৰহাটলৈ তো আজিৰ ভিডিঅ'টো ইমানলৈকে আছিলে যদি ভিডিঅ'টো ভাল পালে লাইক কৰি দিব চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি কাষত থকা বেল বাটনটো ক্লিক কৰি দিব তো বাই লগ পাই আছোঁ নতুন ভিডিঅ'ৰ লগত নতুন অভিজ্ঞতা তেতিয়ালৈকে বাই